তাই এজনী চঞ্চল আজলি মৰম লগা ধুনীয়া পখিলী হ'ব জানা দিলে নহয় ৰাতিপুৱাই যাত্ৰাটো বেয়া কৰি ক'বা উই মা আইও মামইলো এইটো হ'ব নহয় দি থকহে তাইতো আপোনাৰ নামটো মিলাই থৈছে অনুৰাগ অনুৰাগ মই ৱেব ছিৰিজৰ শ্বুটিঙৰ কাৰণে গেষ্ট হাউচতে আছো যদি লগ কৰিব ইচ্ছা হয় তেন্তে লগ কৰিব পাৰিবা ঐ আৰু তো কিবা প্ৰুফ লাগিব নেকি নালাগে যা যাওঁ তিতা চি লাজ নোহোৱা চব ৰাস্তা ঘাট মানুহ দুনো নমনাই হলি ঐ অনুমা আমাৰ ঘৰৰ মানুহে দেখাতকে তো বায়েৰে দেখিলেহে প্ৰব্লেম হ'ব ঠিকেই কৈছ ই জাচুচিজনীৰ পৰা শান্তি নাইকিয়া হৈছে এইফালে গৈ তোমাৰ ৰাইট চাইডে গৈ তোমাৰ ছেকেণ্ড নম্বৰ ৰুমটো একজনী মোকো যাবলৈ দে আকৌ ঐ ইয়াতচোন কাকো দেখাই নাই আপুনি কেনেকৈ গম পায় অনু তুমি মোক এতিয়াও চিনি পোৱা নাই নে তইহে মোৰ কইনা মইহে তোৰ দৰা এতিয়া হাঁহি দে আকৌ পিতুৱাটো তুমি তুমি আগতে ইমান অকত আছিলা এতিয়া ইমান হেণ্ডচাম মইতো জনাই নাছিলোঁ যাক মোৰ ভাল লাগে আই মিন টু চি এক্টিং চাই ভাল লাগে তেওঁক মই সৰুৰ পৰাই জানো পেটুৱা দা মানে তোৰ সেই বাৰ লগৰটো নহয় জানো তাৰ মাকৰ বেয়া বদনাম ওলোৱাৰ বাবে গাঁৱৰ পৰা যে এঘৰীয়া কৰি দিছিলে এই চুপ য়েছ মই সেই দুৰ্ভগীয়া ল'ৰাটো ৰাগদা এতিয়া আপোনালোক ক'ত থাকে মা ঢুকুৱাৰ পৰা মই অনাথ আশ্ৰমতে ডাঙৰ হোৱা তাৰ পাছত অভিনয় কি পোক এটা লাগিল জানো এতিয়া অভিনয় যুগেৰে লগ পোৱা বন্ধু বান্ধৱী সংখ্যাই বহুত আৰু অনুৰাগীসকলতো আছেই আমাৰ ঘৰলৈ আহিবা বা আৰু দেউতাই খুব ভাল পাব অ'কে চিয়'ৰ তোমালোকে মোৰ নাম্বাৰটো লৈ লোৱাচোন লোৱা তোমালোকক মই ড্ৰপ কৰি দিব পাৰিম ব'লা নাই আমি যাব পাৰিম ন ঐ নাযাওঁ বুলি কেলে কৈছ একদম ভাল চান্স এটা পাইছ আৰু আমাৰ টেম্পু ভাড়াটোও বাচি যাব তাতকৈ ডাঙৰ কথা কি জান এতিয়া তহঁতৰ হিটলাৰ অহাৰ সময় আৰু আমি তাতকৈ আগতে পাবগৈ লাগিব কেনেবাকৈ যদি দেখি যায় বৰ ডাঙৰ কথা হ'ব ঠিকেই কৈছ এই জাচুচিজনীৰ পৰা শান্তি নাইকিয়া হৈছে মোৰ উস্তাদিজনী কি কৰোঁ বাৰু এতিয়া কওঁ নে কি ৰাগদা হেৰি মানে আমাৰ ফাৰ্ষ্ট ক্লাছটো মিছ হ'লে প্ৰব্লেম হ'ব ন যদি তুমি সেইফালে দিয়ে যোৱা আমাক ড্ৰপ কৰি দিলেই হ'ল মইতো তাকে কৈছিলোঁ ব'লা 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 বল এই বৈদ্য লাজ লাগিছে বে মই পিছত বহিম বেং মাৰ মাৰি দিম আকৌ মই নবহোঁ আগত পিছত বহিলে না আৰে তুমি আগত আহা আকৌ বাকীবোৰতো গ'লে মই অকলেহে যাম তই আগত বহ আকৌ পিছত ঠেলা হেঁচাহে হ'ব আমাকো বহুত জেগা লাগে এইকেইজনী অনু আৰু মিতালী নহয়নে ইহঁতি মোক এৰি থৈ গৈছে
ঐ অ' তিৰি গোলাপী আহিলে জলদি বল গোলাপ আহিলে বল বল ঐ ৰাগদা ব'লে যাওঁ দেৰি হৈছে অঁ ব'লা আহিলে ব'লা ব'লা তোমাৰ প্ৰেমিক গৈ শ্বুটিংস্থলী পালেগৈ এনেকৈ ইয়াতে ভেবা লাগি চাই থাকিবা নে ক্লাছলৈও যাবা মনে মনে থাক একো নভবা নিচিন্তাকৈ ডিচিশ্যনবিলাক কিয় লৈ ল বাৰু আৰে আমি ভাবি চিন্তিয়েতো কৈছো আৰু এইটো তোৰ কাৰণে তাগৰা চান্স একদম হুচনেকি যাদু চলাই দিবি তোৰ মোৰতো ঘৰত যে মোৰ এজনী হিটলাৰ আছে পাহৰি গ'লি হ'ব পায় অঁ বে আজিতো আমাৰ টিউচনো নাই এই কিডলাৰে ক'ত ওলাই আহিবলৈ দিব তাৰো ইন্তজাম আছে মোৰ ওচৰত মানে এতিয়া ব'ল জবলা ছাৰৰ ক্লাছটো কৰি লওঁগৈ অৰে জবলা চাৰে নহ'লে তবলা বুজাব আমাৰ ব'ল ব'ল যাওঁ গোলাপ 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 নহয় কল মি গোলাপী অ' গোলাপী ক্লাছলৈ যাওঁ ব'ল ক্লাছলৈ যোৱাৰ আগত তহঁতি মোক কথা এটা ক কি সেই চিকনাটো কোন আছিল যাৰ গাড়ীত বহি আহি তহঁতি দেখিও মোক নেদেখা ভাও জুৰিছিলি যে তহঁতৰ পাছে পাছে আহি কলেজ পালোহি মানে তই চব শুনিলি কলেজ শেষ হোৱাৰ পিছত তোৰ হিটলাৰ দিদিক চপ লগাই দি চিগনেচাৰ খাবি এইটো ল এসপ্তাহলৈ যিমান লাগে সিমান খাই ল'বি ঘোচ দিবলৈ আহিছ মুঠতে তহঁতি মোৰ এটা চৰ্ত মানিব লাগিব চৰ্ত কি চৰ্ত কি তহঁতি যলৈ যাওঁ যি খাওঁ মোকো লগত লৈ যাব লাগিব তেতিয়াহে মই মোৰ আৰু একো অপশ্যন নাই হ'ব দে যদি কেনেবাকে তোৰ ফটা মোক পিছলে নহয় তেন্তে তোৰ মৰণ কিন্তু মোৰ হাতত জানি থবি ঐ ঐ জবলা ছাৰ ক্লাছলৈ গৈ আছে যাওঁ ব'ল আৰু ব'ল নহয় দৌৰ বল ঐ আহা ঐ মৰতি তোৰ ওলাই হোৱাই নাই নে মোক দেখা নাই কিমান সোনকালে ওলাই আহিলো তই যে আজিলৈকে কাপোৰ পিন্ধিব নিশিকিলি এইফালে ঘূৰ এনেকে ভাল লাগিব এনেকে বেয়া লাগে মোৰ কিয় বেয়া লাগিব তই যে একো নিশিকিলি মোৰ পৰা তহঁতৰ ওলাই হোৱাই নাই নে মোক দেখিছ নে কিমান সোনকালে ওলাই আহিছো তোৰ কথাও বেলেগ আমাৰ কথাও বেলেগ তইতো নাজান তাত কিমান ল'ৰা থাকিব ল'ৰাৰ কথা আছে হ'ব ব'ল এতিয়া মই এইবোৰ বেয়া পাওঁ ভাল পাওঁ আহ নন্দিনী মাজনী চাহ এখন বাগেচোন যা অঁ আনিছোঁ ৰ'ব অঁ হ'ব দে দেউতা ৰ'বা ময়ো চাই আহিছোগৈ অঁ যা গোটেই ৰুমটো চাব নোৱাৰা অৱস্থা এদিনে বন্ধ পাওঁ তাতে গোটেই ঘৰ অতাওতে কচোন ইছ ৰাম এইবোৰ ক'ত কি মানে
দাঁত চেলাই আছো যে হিটলাৰজনী ক'ৰবাৰ নাকত একেবাৰে খংটো লাগিয়ে থাকে খুৰীজনী গ'ল ন গ'ল কিবা যদি হেল্প কৰিবলৈ আছে পাকঘৰে চাকঘৰে মোক ক'ব পাৰ কি কিবা যদি হেল্প কৰিব লাগে মই তেনেহ'লে ক'ব পাৰ ফ্ৰী আছোঁ মই হেল্প তোৰ কৃষ্ণ আইদেউ নালাগে দেই মই অকলেই ঠিক আছোঁ ইয়াত ঐ তই তেনেকৈ ক'লি যে এবাৰ কৰিবলৈ দিছা না তাৰপাছত চাৰ্জ কৰিবি ঐ তোৰ সেইটো বাজি আছে প্ৰথমে তই সেই তোৰ পৰ্ণমান যন্ত্ৰটোৰ পৰা আজৰি হৈ ল নাজানো আৰু কোনে কি ফোন মাৰি থাকে তোলে গোলাপহঁতেহে ফোন কৰি আছে কিবা এইজনী কৈতো লাভেই নাই দেউতাকে কৈ থৈ আহোঁগৈ জবটোৰ কথা থেংক গড এজনী গ'ল যে অ' দেউতা কচোন অ' দেউতা এইটো চোৱাচোন কিবা প্ৰাইভেট এইবিলাক চাকৰি ওলাইছে চোৱা ক'ত এই আমাৰ অনুৱে দেখোন এপ্লাই কৰিব পাৰে এইবিলাকক পাৰিব এইটো হেল্ল' কোৱা হেল্ল' অনু মই ওলাবলৈ লৈছোঁ তুমি আহিম বুলি কোৱা কাৰণে থেংকছ অ'কে আমি তিনিআলিতে ৰম ফোন কৰিম দিয়া আহি থাকিলে আকৌ হয়তো একো জব মৰা নাই ন আহি থাকিলে তুমি ইমান ফুচফুচাই কৈছা সেইকাৰণে আকৌ আমি তিনিআলিতে লগ কৰিম অনু নহয় মানে মোৰ মাতটো ভাঙি আছে অকণমান বহি আছে তাতে অকণমান খাইছিলোঁ বাই খাব দিছিলে ভাল পাই যাম নাই চিন্তা কৰিব নালাগে ভাল পাই যাম মই খুৰীজনী হ'ব দিয়া মই কৈ আছোঁ দিয়া অ'কে ঠিক আছে দিয়া বাই এই পাখৰিজনীৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে গৈছোঁ ৰ ঐ অনু কি হ'ল এইফালে আছোন ঢেৰ চাকৰি ওলাইছে কিন্তু কি হ'ল এইফালে চাচোন এইখন চা সেইবোৰ বাদ দে দেতা বা মোৰ নহয় এক্সট্ৰা টিউশ্যন ক্লাছ এটা আছিলে আজিৰ পৰা ষ্টাৰ্ট হ'ব এক্সট্ৰা ক্লাছ কিন্তু আজিতো মই ৰুবুল ছাৰক ফিজ দিবলৈ যাওঁতে কোনো দেখোন এক্সট্ৰা ক্লাছৰ কথা কোৱা নাই মোক গেলো আমাৰ জাচুচি মেডামৰ জাচুচি ষ্টাৰ্ট হয়ে গ'ল ইফালে আমাৰ মেনেজমেণ্টৰ কেইটা কি বৰ কথা টেনশ্যন মাত লো হাম লোক হে না খটিটো আজি ফচি মেজেন পাইছোঁ হে শিৱ শম্ভু ৰক্ষা কৰিবা আৰু দেই কি হ'লনো এনি প্ৰব্লেম একো হোৱা নাই মই ৰুবুল ছাৰৰ কথা নাই কোৱা নহয় মই আমাৰ অনামিকা মেমৰ কথাহে কৈছিলোঁ অনামিকা মেমে ফিজিক্সৰে টিউশ্যন ল'ম বুলি কৈছে ইহঁতি চব যাব হ'ব একেবাৰে ফালিব নালাগে তই দেতা চোৱা না ঘৰততো অকণমান পঢ়িব নোৱাৰ এনেই ফিজবোৰ গেলাই দি আছোঁ মই সিহঁতি গোলাপত চব যাব তাহাঁতি যদি ভাল ৰিজাল্ট কৰে মই যদি বেয়া ৰিজাল্ট কৰোঁ তেতিয়া মোক কোনো একো শুনাব নোৱাৰে মই কৈ দিছোঁ তহঁতি বৰ সৰু কথাত কাজিয়া লাগি থাক তাই যাবলৈ খুজিছে যাবলৈ দে এনেও ফাইনেল পাইছেহি অলপ চিৰিয়াছ হৈছে ভালেই হৈছে দে কিন্তু দেউতা অনুভিপি তই ওলোৱাই নাই হ'বলা ক্লাছলৈ দেৰি হ'ব নহয় অনু তই ওলোৱাই নাই যে ক্লাছলৈ নাযাওঁ নেকি নাযাওঁ মই কিয় ঘৰত ভাওনা পাতিছে আকৌ তাত প্ৰৱেশ কৰিব লাগিব নহয় সেইকাৰণে নন্দিনী বা তুমি চিন্তা কৰিব নালাগে আমি একেলগে যাম আৰু একেলগে আহিম হেৰা এহঁতি আটাইকেইজনীয়ে যাব চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাই ঠিক আছে তোমাৰ কথা ৰাখি আৰু ইহঁতৰ ওপৰত বিশ্বাস ৰাখি স্পেচিয়েলি মিতালীৰ ওপৰত মই তোক যাবলৈ দিছোঁ ক'ৰবাত যদি কিবা গণ্ডগোল হয় নহয় মোৰ মানুহ চবতে আছে বাহ মোতকৈ বেছি বিশ্বাস সিহঁতৰ ওপৰত মোৰতো একোৱেই নাই এখন ঘৰত নাই নিজৰ কোনো সিদ্ধান্ত আছে নাই কোনো কথাত মত ৰখাৰ অধিকাৰ
এজনী হ'ব পেক পেকাই থাকিব নালাগে সিহঁতি আহিবই হ'ল মানে ষ্টুডেণ্টছ ব'লা নো তই বেগ ল'ব নালাগে কপি এখনকে লৈ আগে যা আমি বেগকেইটা সোমাই লৈ যাম যা 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 যা। হ'ব তহঁতি ৰ মই ওলাই আহি আছোঁ অ'লা তোৰ পিনে আহিছ বৰ ধুনীয়া মাল বে আৰে তোৰ ঘৰত ছোৱালী নাই নেকি আৰে ছোৱালীক মাল বুলি ক'ব নাপায় আবে তোৰ খঙে উঠিল দেখোন কেনেবাকৈ এটা প্ৰেমত পোৱা নাইতো কিয় প্ৰেমত পৰিলেহে ছোৱালীক ৰেচপেক্ট দিব লাগে নেকি তাহাঁতৰ আগত যা তা কথা কৈ নাথাকিবি আকৌ চৰি দেই অকণমান দেৰি হৈ গ'ল বেয়া নাপাব ইটছ অ'কে তুমি ইয়াৰ লগতে বাইকত যাব পাৰিবা লগত লৈ যাও অকণমানতো টাইম স্পেণ্ড কৰিবলৈ দে মই ল'ৰাৰ লগত নাযাওঁ দেই মই ইহঁতৰ লগতে যাম ল'ৰাবোৰৰ ইমান ডাঙৰ মনটো যা না আকৌ ইমান পিছফালৰ পৰা থেকেছে কি কঁকাল এই পাগলটো কিন্তু আমি যাম ক'ত গ'লে গম পাবা নহয় মাতটো এতিয়া ওলালে আবে ঐ এই লিগিৰকেইটা কেলৈ লৈ আহিল লগত মোৰ ভাঙিম মই তহঁতৰ তই নাই কোৱা মই নাই কোৱা এইকেইটাক মই নাই কোৱা কোনে ক'লে সেইটোৱে কোনে ক'লে বাৰু এইকেইটা মানুহবোৰ কেলৈ লৈ আহিলে লগত তহঁতৰ এইবোৰ আগৰে প্লেন নে এতিয়াৰ এইবিলাকত আমাক খবৰ নিদিয়ে নহয় ঐ কিবা এটা মেনেজ কৰি ইহঁতক ইয়াৰ পৰা পঠিয়া বেং নহ'লেতো মোক ভাঙিম মই সেইটো আইঅ গোটেই চুলিকেইডাল ছিঙি শেষ কৰিব জোখনিটোৱে এই তেৰিকা লাহেকৈ কোৱাচোন আইঅ দুখ পাইছোঁ এইকেইটা তই গৈ থাক ৰাজধানী দুখ পাইছোঁ ইমান এতিয়াহে অকল দেখনীয় হৈছে লাহে লাহে কৰিব নোৱাৰা নেকি বাৰু হে ৰহ আইঅ মা গোটেই একদম মূৰটো টেপটেপীয়া হৈ আছে অথনি এতিয়াহে ধুনীয়া লাগিছে সি তোক দেখি একেবাৰে ফ্লেট হৈ যাব আকৌ ঐ অলপ কথাকেইটা হিৰ'ইন লাগিছে তোক একেবাৰে গৈ এই ফুটুৱাকেইটা এইকেইটা তহঁতি তাতে ৰলি যে আহ আকৌ এই ৰচোন এই অলপ গধুৰটোহে কিবা টাইম ৱেষ্ট কৰি থাকে ময়ো চাই লওঁ ৰ তাৰ লগৰটোও আছে চাগে তাতে তাৰ লগৰটোক যে মই কাহানী বা আয়ুষ ঐ ফুটুৱা বল ৰাগদা তোমালোক আহিলা আকৌ ক'ত গ'লি এইটো ঐ মা এইটো মই ইয়াত নবহো পাই ময়ো নবহো লাজ লাগিছে তই বগে যা উস্তাদিকেইটা বহা আকৌ অনু তুমি চুলি মেলি থাকিবাচোন তোমাৰ চুলি মেলি থাকিলে বৰ ধুনীয়া লাগে আৰু ইহঁতি নাহিল নেকি আৰু নয়না ওচৰতে ভাইটিয়ে পায়ক দিয়া চৰি বাৰ্থডে আছিলে তালৈ গৈছে নয়না আকৌ এই ভৰিডাল দিওঁতে মোবাইলডাল বাজিলেই নহয় কিং কিংকে ক'ত নহা হ'ব সিহঁতৰ ঐ তই ভাল মেনেজ কৰিলি কিন্তু মই মেনেজ কৰাত এনেও ভাল পিছে আপোনাৰ লগৰজন নাহিলে নেকি সি আহিব তাৰ বেংকত কাম এটা আছে আয়ৈ কেতিয়াবা খাই পেলাম পানী বটলটো বাইদা তোমালোকে কি খাবা কোৱা মই অৰ্ডাৰ দি দিওঁ তোমাৰ যি মন যায় দি দিয়া মোৰ ভাল লগা বস্তু যদি তোমাৰ পচন্দ নহয় সেইটো পচিবলে হ'ব নোৱাৰে আই মিন টু চে মই তোমাৰ অল ইণ্টাৰভিউ চাইছোঁ তুমি কি ভাল পোৱা কি বেয়া পোৱা মই জানোৱেই চ' তুমি যিয়ে দিয়া মোৰ প্ৰব্লেম নাই একচুৱেলি চি ইজ ৰাইট আজি তোমাৰ মতে অৰ্ডাৰ দিয়াই ভাল হ'ব ন এক্সেক্টলি হেপী বাৰ্থডে ৰাগদা থেংক ইউ ধেত তেৰিকাৰ আগৰ বাৰ্থডে বুলি মই কেনেকৈ পাহৰি থাকিলোঁ বাৰু কিমান কি প্লেন কৰি আছিলোঁ চব চপাত হেপী বাৰ্থডে ৰাগদা থেংক ইউ ছ' মাছ তুমি মোক উইচ নকৰা নেকি আই এম ৰিয়েলি চৰি ৰাগদা কালিলৈকে মনতে আছিলে মোৰ কেনেকৈ পাহৰি থাকিলোঁ জানো এই কথাকেইটাও নক'লে নহয় মোক একো গিফ্টো অনা নহ'ল
আৰে বাবা ৰিলেক্স, একো ডাঙৰ ইছ্যু হোৱা নাই। অ'কে ফাইন, আজি পাৰ্টি তেনেহ'লে মোৰ ফালৰ পৰা দিওঁ। ঐ কেক চেক কি পাই ইয়াতে অৰ্ডাৰটো দি থৈ আহোঁগৈ বৈ, ব'ল। আৰে নালাগে, আজিলৈকে মই বাৰ্থডে তেনেকৈ চেলিব্ৰেট কৰাই নাই, আৰু এইবোৰ মোৰ ভাল নালাগে জানানে, অকলশৰীয়া মানুহ যে। এক ছেকেণ্ড, তুমি অকলশৰীয়া মানুহ কেনেকৈ হ'লা? সঁচা কথা ক'বলৈ গ'লে আমাতকৈ ডাঙৰ ফেমিলি তোমাৰ। মানে গোটেই অসমবাসী তোমাৰ এটা পৰিয়াল। তেওঁলোকেতো তুমি সদায় ভালে থকাটোৱে কামনা কৰে, ইমান মৰম কৰে, ইমান আশীৰ্বাদ দিয়ে, আৰু এতিয়াতো আমিও তোমাৰ লগত নতুনকৈ এড হৈছোঁ। তেনেহ'লে তুমি অকলশৰীয়া কেনেকৈ হ'লা কোৱাচোন? এনেকুৱা চেণ্টিমেণ্টেল কথা কৈ আজিৰ স্পেচিয়েল দিনটো ৱেষ্ট নকৰিবা। ঐ ব'ল। অঁ পাই, পিছে অৰ্ডাৰটো দি অহাটোহে ভাল হ'ব নেকি? বেলেগ ভোক লাগিছে মোৰ, মানে বনাওঁতে টাইম লাগিব যে। কাৰটো কৰবাৰ অ' মা, এই গোটেই পানী পেলালি, কি কৰিলি বাৰু এখন চাচোন। গোটেইখন ভিজিলে। আজি যে হিটলাৰে তোক কি কৰিব কেক বাৰু? তহঁতৰ কাৰণে ফচিম। ৰাগ দা, তাইক ৱাছৰুমলৈ লৈ যাওকচোন। Okay, sure. ব'ল আমি অৰ্ডাৰটো দি আহোঁগৈ। আহা, এই চব মানে পেং। চান্সটো ভাল। ঐ গুলু, তই অৰ্ডাৰটো দেচোন দেই, মোৰ ফোন এটা আহিছে। এইবোৰ যা, মোৰ যি ভাল লাগে তাকে অৰ্ডাৰ দিম মই। অ' গড, ফাইনেলি ফোনটো যে আহিলে, কামটো হৈ গ'ল নে? প্ৰায় আজিৰ কাম হৈ গৈছে, বাট কি? ইয়াতকৈও তাগৰা প্ৰুফ লাগিব তাইক ফচাবলৈ। তই কি ক'ত কেনেকৈ কৰ মই নাজানো, মুঠতে তাই বৰবাদ হ'ব লাগে, তেতিয়াহে মোৰ মনটোৱে শান্তি পাব। আৰু এটা কথা, তই অলপ সাৱধান থাকিবি, যাতে কাৰো তোৰ প্ৰতি কোনো সন্দেহ নহয়। ডোণ্ট ৱাৰি, মই ইমান কাচ্চা খিলাৰী নহয়। তাইৰ লাইফৰ ৱেটো মই এনেকৈ চেঞ্জ কৰি দিম, শ্বি won't have any option. I hope it goes as planned. মিছ অনুমা গায়ন, তুমি অনুমানো লগাব নোৱাৰা যেন তোমাৰ জীৱনলৈ এজাক পচন্দ ধুমুহা আহি আছে, যিয়ে তোমাৰ লাইফটো টচ নচ কৰি পেলাব। মোৰ পৰা বহুত বস্তু কাহিনী, কিন্তু মোৰ ৰাগত কেতিয়াও কাঢ়িবলৈ নিদিওঁ, নেভাৰ।